প্লিজ মোক মাফ কৰি দিবা। প্লিজ মোক মাফ কৰি দিবা। বাবু ঐ পিনে আহাচোন বাবু কোৱা দেউতা কোৱা ঘৰত কি কৰি আছিলা? পঢ়ি আছিলো। হয় নেকি? যোৱাকালি যে 100 টকা খুজিছিলা? খুজিছিলো। হয়তো লোৱা আৰু শুনা এই টকাটো উচিত কামত ব্যৱহাৰ কৰিবা। এতিয়া যোৱা পৰা পঢ়াই নপালি চাগে ন? ইমান মেছেজ আহি আছে আৰু ইমান গৰম। ছোৱালী ফ্ৰেণ্ডে কৈছিলে মোক আজি সঁচাকে মোৰ আজি দিনটো ভাল হৈ আছে। ৰ প্ৰফাইলটো চাই ল। এ ধুনীয়া ছোৱালী যে মজা লাগিছে। হেল্ল' ইশিতা, মই ৰাহুল। কি খবৰ তোমাৰ? আবে यार ই বহুত লেট হৈ আছে। আহি আছে লাহে 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 মানে ইয়াত 3:30 হলে প্ৰগ্ৰাম হ'ব। 3:30 হলে নেকি? ৰ এটা কল কৰি ল। হেল্ল' ৰাহুল, কিমান দূৰ তই? কি তই আহিব নোৱাৰা? এবাৰতো ক'ব লাগিছিল নহয়। তোৰ কাৰণে আমি ৰখি আছো। আবে ৰাখিছো। সি আহিব নোৱাৰে বোলে। মই জানো নহয় সি আহিব নোৱাৰে। বলা যাও। কি পানী ছোৱালী বে। মানে ৰাহুল কেইদিনমানৰ পৰা চেঞ্জ হোৱা যেন লাগিছে দে। মই নটিচ কৰিছো। হয় নেকি? ৰহ তাইক এটা কল কৰিলো। হেল্ল' ৰাহুল, অলপ বাহিৰত আহিবা নেকি? নোৱাৰিম ভাই, মই অলপ বাহিৰত যাই আছো। বাহিৰত যাবা? ঠিক আছে ৰাখিছো। বোলে বাহিৰত যাব। হেল্ল' ইশিতা, মই ৰেডি হৈছো। ক'ত আছা তুমি? ঠিক আছে ঠিক আছে, গৈ আছো। হাই। ৰাহুল, তোমাক এটা সঁচা কথা ক'ব বিচাৰোঁ। মই তোমাক ভাল নাপাওঁ। এইটো এটা প্ৰেংকহে আছিল।
আৰু এইটো প্ৰেংক কৰাইছে তোমাৰ বন্ধু দীপু আৰু মণিয়ে। কিন্তু তুমি বেয়া ল'ৰা নহয়, এইটো কৰি তোমাৰ জীৱন ধ্বংস কৰিব নোৱাৰোঁ মই। প্লিজ মোক মাফ কৰি দিবা আৰু দীপু আৰু মণিৰ পৰা দূৰত থাকিবা। সিহঁত তোমাৰ দোষ নহয়, দুশ্মনহে হয়। দীপু ক'ত আছা তই? ৰাহুলে কথাটো যায় নেকি? অ' হয় নেকি? কথাটো বেয়া হ'ল না? অ'কে ৰাখিছোঁ। আবে ৰাহুল ক'ত যা তই? কি হৈছে তোৰ? মোৰ কি হৈছে তুমি জানিবি যে তোৰ দুটা মোৰ লগত কিয় এনেকুৱা কৰিলা? হা চা ৰাহুল, কিয় এনেকুৱা কৰিলা মোৰ লগত তহঁত দুটা? হা কিয় কৰিলা এনেকুৱা? চা ৰাহুল, তোক আমি এনেকা প্ৰেংক কৰিছোঁ। কি প্ৰেংক? তই যে চিচিটিভি কোনে জানে? কি মোৰ ছমাহৰ পৰা ৰিলেশ্যনশ্বিপ চলি আছে, তুমি আৰু কৈ আছা প্ৰেংক কৰিছা। কি প্ৰেংক? ইয়াত কি প্ৰেংক হ'ব পাৰে? আবে চা, তুমি মোৰ গাৰ্লফ্ৰেণ্ড হয়, এনেকুৱা কথা নক'বা, নহ'লে মাৰ খাবা কিন্তু। তোক এনেই আমি প্ৰেংক কৰিছোঁ, অলপ মজাটো বুজি নপৰে। হয় তেনেহ'লে তুমি এনেকুৱা কৰিলে কিয় মোৰ লগত? হা তোৰ নিচিনা চুতীয়া ফ্ৰেণ্ড মোক নালাগে, যা বে। যাবে যা, তোৰ নিচিনা মোক চুতীয়া ফ্ৰেণ্ড নালাগে। ৰাহুল, মোৰ হাত পাতিবৰ ইচ্ছা নাই, চাই থোৱা যা কিন্তু। কেলা এইটোতো কিছুৱেই নহয়, এতিয়া চাবি কি কি